নমস্কাৰ, আভা চেনেললৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি ভিডিঅ'টিত মই কৃষিকাৰ্যত জলসিঞ্চন ব্যৱস্থাৰ ওপৰত এটি ভিডিঅ' দিবলৈ ওলাইছোঁ। যিহেতু কিছু লোকে মোক কমেণ্ট কৰি জানিব বিচাৰিছিল যে কোন গছত কেতিয়া কিমান পানীৰ প্ৰয়োজন হয়, সেয়েহে মই এই ভিডিঅ'টিত জনাব বিচাৰিছোঁ যে কোন গছত কেতিয়া কিমান পানী দিব লাগে আৰু কেনেদৰে আমি গছৰ গুৰিত কিমান পানী দিম সেই বিষয়ে আজি আলোচনা কৰিবলৈ ওলাইছোঁ। আমি জানো যে কৃষিকাৰ্যত সাৰ আৰু পানীৰ দুয়োটাৰে সমানে প্ৰয়োজন হয়। সকলো গছতে পানীৰ সমানে প্ৰয়োজন নহয়, কিছুমান গছত পানী বেছিকৈ লাগে আৰু কিছুমান গছত পানী কমকৈ লাগে। সেইবুলি একেবাৰে পানী নিদিয়াকৈও থাকিব নোৱাৰি, কাৰণ গছজোপা পানীৰ অভাৱত মৰি যাব। যেনে ধৰক নাৰিকল গছত যথেষ্ট পৰিমাণে পানীৰ প্ৰয়োজন হয়, আনহাতে টেঙা গছত পানী একেবাৰে কমকৈ লাগে। নাৰিকল গছত পানী দিবলৈ হ'লে নাৰিকল গছজোপাত যিমানকেইটা পাত থাকে সেই হিচাপত সিমান লিটাৰ পানী প্ৰতিদিনে খৰালি কালত গছজোপাৰ গুৰিত দিব লাগে। কিছু লোকে সেয়েহে নাৰিকল গছত পানী যোগান ধৰিবৰ বাবে ঘৰৰ ব্যৱহাৰ্য পানী, যেনেকুৱা বাথৰুমৰ বা বাচন বৰ্তন ধোৱা পানী যোৱা নলাটোৰ পানীখিনি বৈ আনি নাৰিকল গছৰ গুৰিৰ পৰা সামান্য আঁতৰত জমা কৰি ৰাখে আৰু এনেদৰে নাৰিকল গছজোপা পানী যোগান ধৰা দেখা যায়। বাণিজ্যিক ভিত্তিত খেতি কৰা বাগান কৰাসকলেও আজিকালি ড্ৰিপ ইৰিগেশ্যন পদ্ধতি প্ৰয়োগ কৰি সাৰ আৰু পানী একেলগে গছক যোগান ধৰা দেখা যায়। এতিয়া মই আপোনালোকক গছৰ গুৰিত কেতিয়া পানী যোগান ধৰিব বা গছজোপাৰ বাবে পানী প্ৰয়োজন হৈছে নে নাই সেই বিষয়ে কিছু টিপছ দিবলৈ ওলাইছোঁ। বা টাবত ৰোৱাই হওক বা মাটিত গছপুলি ৰোপণ কৰাই হওক, গছৰ গুৰিত পানী কেতিয়া দিব লাগিব বা আছেনে নাই সেই বিষয়ে পৰীক্ষা কৰি পানী দিব লাগে। আহকচোন, মই আমাৰ ফল মূলৰ বাগিচাখনৰ 3টা টাব লৈছোঁ। এই 3টা টাবৰ এইটো টাবত মাটিখিনি পৰীক্ষা কৰি চাইছোঁ। চাওকচোন, এই মাটিখিনিত ইয়াত পানীৰ প্ৰয়োজন আছেনে নাই। ইয়াতে মাটিখিনি মই মুঠি মাৰি লৈছোঁ। মুঠি মাৰোঁতে যদি ইয়াত লাৰুটো সহজতে বান্ধিব পৰা যায়, তেতিয়াহ'লে ইয়াত গম পোৱা যাব যে ইয়াত পানীৰ বৰ্তমান প্ৰয়োজন নাই। 2-3 দিনলৈ ইয়াত পানী দিব নালাগে, ইয়াত মইচাৰ যথেষ্ট আছে। সেয়েহে আমি 2-3 দিন পিছলৈহে পানী দিম। আন এটা মই টাব লৈছোঁ। এই টাবটোত মাটিখিনি মই পৰীক্ষা কৰিম আৰু এনেদৰে ইয়াৰ মাটিখিনি লাৰু বান্ধিবলৈ চেষ্টা কৰিছোঁ আৰু এনেদৰে সহজতে লাৰুটো মই 2-3বাৰ চেষ্টা কৰাৰ পিছতহে এই লাৰুটো বান্ধিছে। গতিকে ইয়াত বুজিব লাগিব যে ইয়াত মই আজি পানী নিদিলেও অহাকাইলৈ ইয়াত পানী দিব লাগিব, কাৰণ ইয়াত কিছু মইচাৰ এতিয়াও আছে। গতিকে অহাকালি মই ইয়াত পানী দিম, আজি নিদিলেও হ'ব। আন এটা টাব লৈছোঁ। এই টাবটো মাটিখিনি দেখিছেনে, একেবাৰে শুকাই আছে। ইয়াত মই মাটিৰ এটা লাৰু বান্ধিবলৈ চেষ্টা কৰিম। যদি ইয়াত লাৰুটো বান্ধিব নোৱাৰোঁ, তেতিয়াহ'লে ইয়াত বুজিম যে ইয়াত পানীৰ অতিকে প্ৰয়োজন হৈছে। এয়া মই লাৰু বান্ধিব পৰা নাই, শুকাই গৈছে গোটেই মাটিখিনি। গতিকে মই ইয়াত আজিয়েই পানী দিব লাগিব।
ইয়াত একেবাৰে মইচাৰ নোহোৱা হৈ গৈছে। এতিয়া মাটিত ৰোপণ কৰা গছপুলিবিলাকৰ ক্ষেত্ৰতো একে কথাই প্ৰযোজ্য হয়। তাতেও এনেদৰে পৰীক্ষা কৰি গছজোপাত পানীৰ প্ৰয়োজন হৈছেনে নাই চাই লৈ দিব লাগে। আৰু এটা কথা মনত ৰাখিব লাগে, আমাৰ গছৰ গুৰিত পানী দিওঁতে ৰাতিপুৱা আৰু আবেলি ভাগতহে দিব লাগে। দিনৰ দুপৰীয়া ভাগত বা তেনেকুৱা সময়ত পানী দিব নালাগে। আজিৰ ভিডিঅ'টি চাই ভাল পালে আপোনালোকে লাইক, শ্বেয়াৰ, কমেণ্ট কৰিব। আৰু মোৰ এই ভিডিঅ'টি চাই নিশ্চয় উপকৃত হ'ব পাৰিব। আজিলৈ ইমানতে সামৰণি মাৰিছোঁ। ধন্যবাদ।